बे समाव स्टुडिअ दं आं जेंजें नार्जारी 2 नभेम्बर खालारनिफ्राय जागायनानै 29 नभेम्बर जोबथा बड'लेण्ड थावनियारि गेलेमु फोरबोआ गोजोनै जोबनानै थांबाय। उदालगुरि जिल्लानि सिङाव थानाय 2 नं टटलापारा गामिनि गेलेग्रा फोथाराव बिगानि बानजायनायाव बर'फोरनि गोलाव समनिफ्रायनो गेलेबोनाय बे खेलाखौ 2 नभेम्बर खालारनिफ्राय 29 नभेम्बर खालारसिम खुंनाय जादोंमोन आरो बे गेलेनायाव गासै मोन 6 जिल्लानिफ्राय गेलेगिरि बिथांमोना बाहागो लानो हाफैयो। लोगोसे बे बादायलायनाय हाबाफारियाव मिरु गेलेमु आफादनि नेहाथारि बिथां गुणशंकर औवारिया बाहागो लाफैयो। बड'लेण्ड इन्डिजिनियास गेम्स एस'सिएशन লগত আমাৰ উদালগুৰি ডিষ্ট্ৰিক্ট ইণ্ডিজিনিয়াছ গেমছ এছ'চিয়েশ্যন আৰু অৰ্গেনাইজিং কমিটিৰ আমি একেলগে লগ হৈ 12 বডোলেণ্ড ইণ্ডিজিনিয়াছ গেমছ ফেষ্টিভেল আমি ইয়াতে অনুষ্ঠিত কৰিছোঁ আৰু ইয়াতে আমি অল আছাম ইণ্টাৰ ডিষ্ট্ৰিক্ট খমলাইনাই চেম্পিয়নশ্বিপ আমি ইয়াতে অনুষ্ঠিত কৰিছোঁ। এনে অসমীয়াদি যদি খমলাইনাইটো যদি আমি ভাঙি কওঁ তেতিয়াহ'লে হ'ব মূল্য যুঁজ। হয় তে ইয়াত আমাৰ গোটেই ইণ্ডিজিনিয়াছ গেমছ ফেষ্টিভেলত টোটেল আমি 55 আইডেণ্টিফাইড কৰিছোঁ আৰু এই গোটেই 55 ইণ্ডিজিনিয়াছ গেমছ ৰিকগনাইজড বাই গভৰ্ণমেণ্ট অফ BTR। তে আমাৰ উদ্দেশ্যটো হ'ল যেহেতু আমাৰ যোনটো ইণ্ডিজিনিয়াছ গেমছ থলুৱা খেল এই থলুৱা খেলটো আমি পাহৰি গৈছোঁ। আমাৰ গাঁও অঞ্চলে আমাৰ দেউতা ককাই গোটেই আগতে খেলিছিলে কিন্তু আমাৰ এতিয়া মডাৰ্ণত ল'ৰাকেইটা আমাৰ উঠি অহা ল'ৰাকেইটা সেইটো পাহৰি গৈছে। এতিয়া সেইটো প্ৰিজাৰ্ভ কৰিবৰ বাবে সেই খেলটো আমি আকৌ উঠাই লওঁ কিয়নো এইটো হ'ল আমাৰ কালচাৰ। হয় আমি সেইটো ইণ্ডিজিনিয়াছ গেম যিমান আমাৰ বড়োসকলৰ আছে বা আমাৰ অসমৰ আছে সেই ইণ্ডিজিনিয়াছ গেমছটো আমি সংৰক্ষণ কৰি থৈছোঁ বডোলেণ্ড ইণ্ডিজিনিয়াছ গেমছ এছ'চিয়েশ্যন। সেইটো হ'ল আমাৰ এটা অৰ্গেনাইজেশ্যন যোন অৰ্গেনাইজেশ্যনে এই গোটেই খেলটো প্ৰিজাৰ্ভ কৰি এই খেলটো আমি এটা এছ'চিয়েশ্যন বনাই কিনি আমি প্ৰটেক্ট কৰিবৰ কাৰণে প্ৰিজাৰ্ভ কৰিবৰ কাৰণে আমি এই অনুষ্ঠানটো আমি লোৱা হৈছে। এতিয়া চাওক আমি কেইটামান খেল মানে আমি গোটেই খেলটো এতিয়া তাৰ মাজত যোন যোন খেল আমি দেখা পাইছোঁ এতিয়া মডাৰ্ণ গেমছলৈ কনভাৰ্ট কৰা যায় যোনটো চাইণ্টিফিক ৱে আছে আৰু যোনটো নাই সেইটো আমি এতিয়া লাহেকৈ আকৌ বনাই আছোঁ উইথ ৰুলছ এণ্ড ৰেগুলেশ্যন। তে এতিয়া আমি কৰি আছোঁ কি ইয়াত আমি ফাৰ্ষ্ট দিছোঁ আমাৰ খমলাই নাই। তে খমলাই নাইটো হ'ল আপোনাৰ আমাৰ যোনটো স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া ইগমাৰ আণ্ডাৰত এইটো এডপ্টেশ্যন হৈছে কোকৰাঝাৰ চাইত। তাত এভৰি ইয়াৰ 20জন ল'ৰা ইহঁতৰ ট্ৰেইনিং থাকা খোৱা সেই সেনেকা আমাক এটা ফেচিলিটিছটো আমাক দিছে আৰু এইটো অৰ্গেনাইজ কৰাত আমাৰ ডক্টৰ সুভাষ বসুমতাৰী আগৰ চাইৰ ডাইৰেক্টৰ তেখেতে এই ইনিচিয়েটিভটো লোৱাৰ বাবে আজি আমাৰ খমলাই নাই চাইৰ ইগমাৰ আণ্ডাৰৰ মূল্যযুদ্ধ যোনটো কওঁ আমি তে সেইটো এতিয়া ইগমাৰ আণ্ডাৰত আণ্ডাৰ স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াৰ আণ্ডাৰত সেইটো ৰিকগনাইজ কৰিছে। ইয়াতে আপোনাৰ খেলো ইণ্ডিয়াটো আমাৰ এইটো একচেপ্ট কৰিছে। তে এতিয়া আমি বিচাৰিছোঁ ভৱিষ্যতত আমাৰ যোনটো এইম এণ্ড অবজেক্টিভ আমি আমাৰ অসমৰ যোনটো থলুৱা খেল সেই থলুৱা খেলটো আমি মডাৰ্ণ গেমছলৈ কনভাৰ্ট কৰি এটা সময়ত আমি নেশ্যনেল স্কুল গেমছ নেশ্যনেল খেলত আমি এই গেমটো আমি অৰ্গেনাইজ কৰিব বিচাৰিছোঁ। এতিয়া ক'ব গ'লে আমাৰ ভাৰতত দুটা খেল আছে ইণ্ডিজিনিয়াছ গেমৰ পৰা মডাৰ্ণ গেমছলৈ কনভাৰ্ট হ'ল। এটা হ'ল কাবাডী এটা হ'ল খো-খো আৰু আমাৰ মণিপুৰৰ পৰা আহিছে এটা থাংথা। তে এই খেল যদি আপোনাৰ নেশ্যনেল ইণ্টাৰনেশ্যনেললৈকে যদি যাব পাৰে তে আমাৰ অসমৰ খমলাইনাই কিয় নোৱাৰে ঘিলা খেল কিয় নোৱাৰে ঢোপ খেল কিয় নোৱাৰিব হয় নাই। তে আমি বিচাৰিছোঁ আমাৰ যোনটো খমলাই নাই এই খমলাই নাইটো আমি এতিয়া ইয়াৰে পৰা আমি চাইণ্টিফিক ৱে আৰু আণ্ডাৰ দ্য অবজাৰ্ভেশ্যন অফ স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া আৰু আমি একেলগে লৈ আমি এতিয়া এটা ৰোড মেপ বনাইছোঁ যে আমি যি প্ৰকাৰে
আমাৰ অসমৰ যোনটো কমলাই নাই এই কমলাই নাইটো যে নেশ্যনেলত যেন ৰিকগনাইজ হয় ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যনৰ আণ্ডাৰত যেন সেইটো আহে তে সেইটোৰ ইনিচিয়েটিভটো আমি BTR গভ অসম গভ লগত লৈ আমি কামটো কৰি আছোঁ আৰু এইকেইটা কামত আমাৰ লেট চাণক্য ব্ৰহ্ম তেখেতে আছিলে ডাইটৰ প্ৰিন্সিপাল তেখেতে আমাৰ এই থলুৱা খেলটো 15 to 18 years তেখেতে ৰিচাৰ্চ কৰিলে এই ৰিচাৰ্চ কৰাৰ পিছত এই মডাৰ্ণ গেমছলৈ তেখেতে আনিছিলে কিন্তু দুৰ্ভাগ্য তেখেতে চাইনাত আমাৰ এই খমলাই নাই থলুৱা খেলিবৰ কাৰণে গৈছিলে তাতে তেখেতৰ মৃত্যু হ'ল তে আমাৰ কাৰণে খুব দুৰ্ভাগ্য তথাপিও তেখেতৰ স্মৰণত তেখেতৰ মেমৰিত আমি ৰিচেণ্টলি মানে আপোনাৰ কেইদিন সপ্তাহৰ আগত আমি আমল দিমল ৱাটাৰ স্পৰ্টছ কোকৰাঝাৰত আমি অনুষ্ঠিত কৰিছিলোঁ য'ত more than 400 পাৰ্টিচিপেণ্টছ তাত আহিছিলে আমল দিমলৰ খেলাৰ বিৱৰণটো অলপ ক'ব নেকি আমল দিমলটো আমি আপোনালোকে জানে যোনে গাঁও অঞ্চলত থাকে গাঁও অঞ্চলৰ মানুহসকলে জানে পানীত যে আমি যে খেলোঁ সেইটো বেছিভাগে খেলিছিলে সেই গৰু যে চৰাই আপোনাৰ কি কয় এইটো কাউবয় হয় নহয় আমি বড়ো ভাষা দি লাওখাৰ বুলি কওঁ এই লাওখাৰে যেতিয়া গৰু চৰাই কৰি গৰম লাগিলে তেতিয়া সিহঁতে পানীত জাপ মাৰে জাপ মাৰাৰ পিছত ইহঁতে এটা এণ্টাৰটেইনমেণ্ট এটা খেলিবৰ কাৰণে এটা এমিউজমেণ্ট ল'বৰ কাৰণে ইহঁতে কি কৰে পানীত এজন ডুবকি মাৰিব সি তলেদি গৈ কুনি আন এজনক মাথাত ধৰিব এই বস্তুটো আমি মডাৰ্ণ গেমছলৈ আমি ৰুলছ এণ্ড ৰেগুলেশ্যন বনাই কুনি এইটো আমি কণ্ডাক্ট কৰিছোঁ এতিয়া লাষ্ট টাইম যোনটো আমি কৰিলোঁ এটা মাহৰ আগত ইমান ৰেছপন্স পাইছোঁ আমি ট্ৰেমেণ্ডাছ ৰেছপন্স এণ্ড ইট ৱাজ ছাকচেছফুল এনেকুৱা ধুনীয়া হৈছে আপোনালোকে টিভি কাগজে আপুনি দেখিছে হ'বলা পঢ়িছে তে আমি আশা কৰিছোঁ অসম চৰকাৰলৈ যে আমাৰ অসমৰ যোনটো থলুৱা খেল সেইটো যেন ৰিকগনাইজ কৰে আৰু নেশ্যনেলত যেন সেই খেলটো আমাৰ ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যন বা নেশ্যনেল স্কুল গেমছৰ যেন সেইটো অন্তৰ্গ্ৰহ হয় তাৰমানে ইহঁতে যেন এইটো তাতে একচেপ্ট কৰে তে এইটোৰ ইনিচিয়েটিভটো আমি আহ্বান জনাইছোঁ আমি ৰিকুৱেষ্ট কৰিছোঁ আমাৰ অসম চৰকাৰ আমাৰ BTR চৰকাৰলৈ যে তেখেতসকলে যেন আমাৰ এই থলুৱা খেলটো মডাৰ্ণ গেমছলৈ কনভাৰ্ট কৰে আৰু এই খেলটো যেতিয়া আমাৰ নেশ্যনেল গেমছলৈ কণ্ডাক্ট হ'ব তেতিয়া সকলোৱে গম পাব যে আমাৰ অসমৰ থলুৱা খেল আজি পৃথিৱীত খেলিব তেতিয়াহ'লে উই উইল বি প্ৰাউড আৱাৰছেল্ফ হয় না নাই এটা গৌৰৱ আমাৰ কাৰণে যে আমাৰ অসমৰ খেল থলুৱা খেল আজি মডাৰ্ণ গেমছলৈ হ'ল এতিয়া গোটেই পৃথিৱী খেলি আছে এতিয়া মণিপুৰ কিমান গৌৰৱ এখেতসকলৰ ঠাংঠা হয় না নাই তে আমিও বিচাৰিছোঁ আমাৰ অসমৰ যোনটো খেল সেইটো যেন আপোনাৰ নেশ্যনেলত ৰিকগনাইজ হয় আৰু অসম চৰকাৰে যেন সেই ইনিচিয়েটিভটো লয় সেইটো আমি আহ্বান জনাই অসমৰ আমি খালি BTR বুলি নকওঁ বা অনলি বড়োলেণ্ড অঞ্চল বুলি নকওঁ খেলটো আমাৰ এটা সীমা নাই সেইটো যোনে আহিব আমি তেখেতসকলক লওঁ এতিয়া আপোনাৰ শোণিতপুৰৰ পৰা আহিছে বিশ্বনাথ চাৰিআলিৰ পৰা আহিছে গোৱালপাৰাৰ পৰা আছে বঙাইগাঁৱৰ পৰা আছে এইকেইটাতো BTRৰ নহয় বাহিৰৰ কাৰ্বি আংলঙৰ পৰা আছে সেনেকাই আমাৰ ইয়াতে আমি সেইকাৰণে কওঁ এইটো অল আছাম কেইখন ডিষ্ট্ৰিক্ট আহিলে এতিয়া আপোনাৰ ইয়াতে আমাৰ 7-8টামান ডিষ্ট্ৰিক্ট আহিছে তে এতিয়া আমি বিচাৰিছোঁ আৰু যেন ডিষ্ট্ৰিক্ট আৰু যেন ইয়াত আহে তে আমি ইয়াতে এতিয়া বৰ্তমান 430 জন ইয়াতে এতিয়া বৰ্তমান প্লেয়াৰসকল আছে বয়সৰ কথা আছে নেকি ইয়াত আপোনাৰ সাব জুনিয়ৰ জুনিয়ৰ আৰু ছিনিয়ৰ এই তিনিটা গ্ৰুপ বয়জ এণ্ড গাৰ্লছ আমি অনুষ্ঠিত কৰিছোঁ